জাল মাৰিব গৈছিলোঁ। জাল মাৰিবলৈ জাল মাৰিয়ে থাকোঁ আৰু এই নতুন পানী আহিছে, নতুন পানী মাছটো এটা পাম নেকি ধৰিবলৈ গৈছোঁ। মাছ ধৰিবলৈ যাওঁতে এইটো পাই গ'লোঁ। এইটো জাল মাৰিছে? জাল মাৰিছোঁ। বৰ আপুৰুগীয়া মাছ দেখিলোঁ। এইটো মাছ কোনদিন দেখি পোৱা নাই। গতিকে মাছটো মৰমতে আনি পেলাই ৰাইজকো দেখুৱালোঁ, বহুত দেৰি দেখুৱালোঁ ৰাইজক। প্ৰায় 3 ঘণ্টাই ৰাখিলোঁ। ৰখাৰ পিছত আপোনাৰ আপুনি ৰাইজৰ আগতে পুখুৰীটো মেলি দিলোঁ মৰম লগাৰ কাৰণে। পানী বস্তু পানীতে ভাল লাগে। পানীতে ভাল লাগে। মাছ হয় আৰু জালটো মই মাৰিলোঁ, ডাইৰেক্ট এই কলটো টান, মই টানি এৰি দিলোঁ। এইটো খালে মৰিবলৈ আছে, খাব লাগিব। আৰু তল পিনেহে খাই দেখিছে নাই? মই বহিব নোৱাৰোঁ। এই দিয়ক, বহি ল'ব লাগিছিলে। এতিয়াহে এটা শস্য আহিছে হ'ল দেই।